হয় নমস্কাৰ মই খগৰপুৰ আদ্যাশক্তি শ্ৰী শ্ৰী মহাৰাণী পূজা সমিতিৰ তৰফৰ পৰা সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবেলি আদ্যাশক্তি শ্ৰী শ্ৰী মহাৰাণী পূজা মন্দিৰ নিৰ্মাণৰ সাহায্যতে এখন লটাৰী খেল পাতিছিলোঁ আৰু এই লটাৰী খেলখন ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ প্ৰাইজসমূহ আকৰ্ষণীয় হয়। আমাৰ কুপনৰ সংখ্যা আছে 2,99,988 মানে 12খন কম আমাৰ প্ৰায় 3 লাখ টিকট যদিও ইতিমধ্যে আমাৰ টিকট প্ৰায় 75% চেল হৈছে। আমাৰ অনলাইনৰো ব্যৱস্থা কৰা আছে। অনলাইনত যদি আমাৰ অনলাইনত চেল হৈছে আৰু যদি কোনোবাই অনলাইনত ল'ব খোজে এটা নম্বৰ আছে 600034933768 এই নম্বৰত যদি কল কৰিলে অনলাইনত টিকট পাব আৰু আমাৰ প্ৰাইচসমূহ একেবাৰে সৰু নহয়, আকৰ্ষণীয় আছে। আৰু ইয়াত দুটা প্ৰচেছ আছে, এটা বুকৰ খেলা আছে। বুকৰ খেলটোত আছে আপোনাৰ মাৰুতি সুজুকি অল্টো K10 এনিভেছ 125cc LED টিভি আছে, এটা 55 ইঞ্চি আইফোন আছে, ই ৰিক্সা আছে। এইটো হ'ল বুকৰ খেলা 5টা আছে। আৰু কুপনৰ যিটো হ'ব, কুপনত আছে মহেন্দ্ৰ স্কৰপিঅ সুজুকি এক্সেছ 125 এইটো স্কুটি হয় ন, মাৰুতি সুজুকি ফ্ৰন্ট, হণ্ডা ডিঅ, টাটা পাঞ্চ, হণ্ডা SP, মাৰুতি সুজুকি অল্টো K10, ইয়ামাহা জেটাৰ স্কুটি, মাৰুতি চুইফ্ট, ৰয়েল এনফিল্ড আৰু মহেন্দ্ৰ থাৰ। এইকেইটা হ'ল আমাৰ 11টা হ'ল কুপনৰ খেলত যিটো প্ৰাইজ হ'ব এইটো। আৰু আমাৰ অলৰেডি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ প্ৰথম খেল হিচাপে, স্থানীয় হওক বাহিৰৰ হওক। মানে মহাৰাণী মন্দিৰৰ কথা ক'লে আৰু চবেই অলপ শ্ৰদ্ধা সহকাৰে লয়। তেওঁলোকে প্ৰাইজ পাওক নাপাওক মানে মন্দিৰৰ কাৰণে লৈছে বুলি কৈছে। সেইকাৰণে আমাৰ ইতিমধ্যে প্ৰায় 75% টিকট অলৰেডি শেষ হ'ল আৰু অনলাইনতো টিকট লৈ আছে। অনলাইনতো পাব, অনলাইনত যদি কোনোবাই ফোন কৰে অনলাইনৰ লগে লগে পাব। অনলাইনতো যথেষ্ট সঁহাৰি পাইছোঁ আমি। খেল হ'ব আমাৰ বহাগৰ 5 তাৰিখ মানে 4 তাৰিখলৈকে আমাৰ মেলা থাকে। মেলাৰ মাজত অলপমান অসুবিধা হয়, সেইকাৰণে মেলাৰ পিছৰ দিনা দিয়া হৈছে। আৰু আমি যিমান পাৰোঁ দিনৰ ভাগত চেষ্টা কৰিম। দিনৰ ভাগত নোৱাৰিলেও মানে আমি মাজৰাতি খেলাটো কৰাৰ কাৰণে প্ৰস্তুতি নহয়, আমি সন্ধিয়াৰ ভাগতে খেলটো কৰি মানে ৰাইজৰ মাজতে যাতে ৰাইজে যোগদান কৰি পেলাই ৰাইজে খেলিব পাৰে এনেকুৱা পদ্ধতিত চেষ্টা কৰি আছোঁ। হয়, ধন্যবাদ। जे जोंहा बे महारानी फुजाजों लोब्बा लाखिनानै मोनसे लटारि खेलाबो होनाय जादों। बियो 18 तारिखआव जागोन। बियो जोंनि जाहाथे जि फुजायाव जों जाहाथे मदद एसे मोनो दा बेखौ मोनसे साननानै बिनि बिथिङाव खोथाखौ एसे लानानै जोङो दिनै बेखौ होनाय जादों आरो आसा खालामो रायजोफ्रा बेयाव जोंखौ बे लटारि खेला हाबाफारिखौ जाफुंसारनायाव मदद होगोन। बेखौ फैगौ 18 एप्रिल खालि बेखौ खालामनाय जागोन आरो रायजोफोरखौ आं बेयाव आरो मोनसे खावलायबावगोन जाहाथे बयबो हेफाजाब मदद सहयोग खालामलायो आरो बे जाहाथे जोंनि जिखिनि हाबाफारि लादों प्रत्येकटा हाबाफारिया जाहाथे जाफुंसारो बिनि थाखाय आं बयखौबो खावलायगोन। आब'मोना माबेनिफ्राय फैदो? माबेनिफ्राय? ओरै चिरां दादगारि। ओमफ्राय नैबे मन्दिराव फैनाया देग्लायसो प्रथम ना फैबाय थाखायो? फैबाय थाखायो ना? गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि।
मख'जाथावदि सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शेल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमि।